হেল্ল' কোনে কৈছে? মই গোলাঘাটৰ পৰা কৈছিলোঁ। আচ্ছা, কি নাম? জোনমণি ফুকন। আচ্ছা, চিলেকশ্যন হৈছে আপোনাৰ? মই হৈছোঁ, মোৰ ল'ৰাটো হৈছে। অ' বঢ়িয়া, বাহ, এইটো বহুত বঢ়িয়া লাগিল দে। আপুনিও আপোনাৰ ল'ৰাটোও চিলেকশ্যন হৈছে। থেংক ইউ স্কৰ্ডমী, বহুত ভাল লাগিলে স্কৰ্ডমী চাই। থেংক ইউ, বাহ, বঢ়িয়া লাগিলে শুনি। আপুনি মিঠাই লৈ আহিব কিন্তু স্কৰ্ডেমিত। কি ক'লে? আপুনি আমাৰ অফিচত মিঠাই লৈ আহিব। যাম। ঠিক আছে, বঢ়িয়া লাগিল দিয়ক, ঠিক আছে। বাইদেউ, থেংক ইউ। হেল্ল'। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই ভিডিঅ'টো কিয় বনাইছোঁ হয়তো আপোনালোকে থাম্বনেইল চাই গম পাইছেই। মোৰ মনটো আজি বহুত ভাল লাগি আছে, সেইবাবে ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইবাবে ভিডিঅ'টো বনালোঁ। যোৱা 21 আগষ্টত হৈ যোৱা এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ 18 অক্টোবৰ তাৰিখে ৰিজাল্ট দিলে, যোৱাকালি ৰিজাল্ট দিছে। আৰু ৰিজাল্টত মোৰ ল'ৰা আৰু মই দুয়োটাই কোৱালিফাইড হৈছোঁ। সেইকাৰণে মোৰ মনটো আজি বহুত ভাল লাগি আছে, কাৰণ মোৰ ল'ৰাৰ লগতে ময়ো যে কোৱালিফাইড হ'লোঁ, সেইটো কাৰণে বহুত ভাল লাগিছে। ইতিমধ্যে লিখিত পৰীক্ষাটোহে হৈ গৈছে আৰু আমাৰ ভাইভাটো ল'বলৈ বাকী আছে। ইয়াৰ ফাৰ্ষ্ট ষ্টেপটো পাৰ কৰিছোঁ বাৰু, এতিয়া ছেকেণ্ড ষ্টেপটো ভাইভাটো হ'বলৈ বাকী আছে। আচলতে মোৰ এইটো কাৰণেই বেছি ভাল লাগিছে যে মোৰ ল'ৰাটো সৰু হৈ থাকোঁতেই দেউতাক ঢুকাইছিল। সি ক্লাছ 4ত পঢ়ি থাকোঁতেই দেউতাক ঢুকাইছিল আৰু ক্লাছ 4ৰ পৰা তাক মই ভালকৈ কোনো সুবিধা দিব পৰা নাছিলোঁ। যেনে তেনে তাক পঢ়াই কৰি মই এতিয়া বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু ইমান কষ্টকৈ পঢ়ি শুনিও যে এইবাৰ সি প্ৰথম এক্সাম দিবলৈ বহিছিলে। এইবাৰ প্ৰথম এক্সাম দিয়ে সি প্ৰথমতেই সফলতা অৰ্জন কৰিছে, সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে আচলতে। পাছৰ ভাইভাটো বাৰু যিয়ে নহওক, কিন্তু ইমানখিনি লাখৰ মাজত যে প্ৰথমতে কোৱালিফাইড হ'ব পাৰিছে আৰু লগতে ময়ো একেলগে দুইটা হ'লোঁ যে, মোৰ মনটো সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু বন্ধুসকল, আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি পিছৰ ছেকেণ্ড ষ্টেপটো যাতে ভালদৰে সফলতাৰে আগবাঢ়ি যাব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু ইয়াৰ আঁৰত আছিলে আমি স্কৰ্ডেমী নামৰ ইউটিউব চেনেলটোত, তাত আমি ভিডিঅ' চাইছিলোঁ ল'ৰা আৰু মই, আৰু তাৰ পৰাই আমি বহুত সফলতা অৰ্জন কৰিছিলোঁ। স্কৰ্ডেমীত আচলতে ছাৰসকলে বহুত ধুনীয়াকৈ বুজাইছিল, অংকখিনি আমাক বহুত ইজিকৈ মানে বুজাই দিছিল, বহুত ভাল লাগিছিলে। সেইখিনি পঢ়িয়ে সাধাৰণ জ্ঞানখিনি এনেকৈ মানে সকলো ক্লাছেই কৰিছিল তাত, প্ৰতিটো বিভাগৰ ক্লাছ তাৰ পৰাই কৰিছিলোঁ। তাৰ পৰাই আমি বহুত সফলতা অৰ্জন কৰিছিলোঁ। গতিকে এইখিনিতে ধন্যবাদ নজনালে আমাৰ বহুত ভুল হ'ব। গতিকে স্কৰ্ডেমী সকলো ছাৰ বাইদেউলৈ আমাৰ ধন্যবাদ থাকিল। লগতে ইমান স্বচ্ছ আৰু নিকাভাৱে আমাৰ এই ফলাফলটো ঘোষণা কৰাৰ বাবে আমাৰ অসম চৰকাৰলৈ বহুত বহুত ধন্যবাদ থাকিল। ভিডিঅ'টো আজিলৈ ইমানেই। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।